হাই ফ্ৰেণ্ডছ, মোৰ নাম নিবিৰ আৰু আপোনালোকে চাই আছে কুমাৰ নিবিৰ ব্লগ। আজি ভিডিঅ'টো মানে বেলেগ জেগাৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। মানে আমাৰ পথাৰৰ পৰা দেখিব পাৰিছে, এইটো গণেশ মন্দিৰ আছে আমাৰ ভোলাবাৰী পথাৰৰ। তো আজি ক'ত যাইছোঁ কৈ আছোঁ, ইফালে পূৰা আহি পাই গ'ল এয়া নিশান্ত আৰু নৱদা। তো আজি ক'ত যাইছোঁ কৈ দিয়ে তো ৰামদিয়া মানে চলি আছে ভঠেলি। চ' এতিয়া ভঠেলি চাব যাই আছোঁ, তো চাই থাকক ভিডিঅ'টো। আৰু প্ৰত্যেকটো বছৰৰ এই বহাগ মাহৰ 6 আৰু 7 তাৰিখে এই ভঠেলি উৎসৱ পালন কৰা হয়। আৰু আজি হৈছে 7 তাৰিখ আৰু আপোনালোকে ভিডিঅ'টো চাই আছে 8 তাৰিখে। আৰু 8 তাৰিখ মানে আপোনালোকে চাই আছে আজি ঈদৰ দিনা। আৰু সকলোকে ঈদ মুবাৰক, মানে পবিত্ৰ ঈদৰ সকলোকে শুভেচ্ছা থাকিল মোৰ তৰফৰ পৰা। তই ভিডিঅ'টো চাই থাকক, সকলোকে বহুত ভাল লাগিব, চাই থাকক। তো এয়া ৰামদিয়াৰ গেট পাই গ'লো। আৰু যেনেকুৱা গাড়ী দেখা পাইছোঁ মানে বৌদ্ধ মানুহ হ'ব চাগে। চাই থাককচোন ভিডিঅ'টো বাৰু কি হয়, চাই থাকক। ভিতৰত সোমাই মানে এনেকুৱা মানুহ দেখা পালোঁ, কি ক'ম আৰু ইও আহি গ'ল আমাৰ লগত। তো মানুহে আৰু এই দাদাজনৰ টেলেণ্ট চাক না, মানে কাগজত মানে লাইভ ফটো আঁকি আছে আৰু কি ক'ম। তো ইমান বস্তু দেখা পাই মানে কনফিউজ হৈ গৈছোঁ, কি দেখাওঁ কি নেদেখাওঁ। মানে চাৰিওফালে মানে বেলেগ বেলেগ অদ্ভুত ধৰণৰ বস্তু, দাও কটাৰী চব আছে আৰু যি লাগে নোপোৱা বস্তু নাহে। গাইছে আকৌ এইফালে টেটু আঁকি আছে। তো কি ক'ম আৰু ইফালে তোলা চোলা, এই চব্জি চব আছে আৰু মানে নোপোৱা বস্তু। এই ভঠেলিত মানে নোপোৱা বস্তু চাগে নায়ে একো। আৰু মানে বতৰটো দেখিছে ওপৰৰ ফালে মানে বৰষুণে বুজি লাগিছে নেকি। আৰু ইয়াত মানে যিমান দৰকাৰী বস্তু মানুহে খাবৰ কাৰণে খালি পুৰা সকলোখিনি বস্তু ইয়াত পোৱা যায় আৰু নোপোৱা বস্তু নাই। আৰু এটা কেনেকুৱা মানুহ হৈছে জানে গাইছ, মানে মানুহবিলাক পিপৰা মূৰা হান পোৱা হৈছে, হয় না? মানে চব্জি বজাৰ বহুত চালোঁ, যোনফালে যাম সেইফালে চব্জিটো অলপ বেলেগ ফালে যাম নেকি। তো এইবাৰ চব্জি বাদ দিয়ে এইবাৰ কাপোৰৰ ফালে আহিলোঁ। তো এইবাৰ 100 মানে পৃথিৱী ইফালৰ পৰা সিফালে যাক 100ৰ পৰা মানে 1 টকাও নকমে এই কাপোৰ। আৰু এইফালে মাটিৰ মানে এই দৰা কইনা কিবা কানি এইবোৰ মানে জন্তু বনাইছে, এইবোৰ চাই লওক। ফুৰি মানে ভাগৰ লাগি গ'ল, এতিয়া খোজকাঢ়ি লওক নেকি। য়েছ দেখো এইবাৰ আৰু পানী পুৰি খাই জ্বালা লাগিল, চ' এইবাৰ কুলফি খাই ল'লোঁ। আৰু এই ভঠেলি উৎসৱ কি কাৰণত পতা হয়, এই খুৰাজনক সুধিলোঁ, ধুনীয়াকৈ বুজাই দিলে। তো আপোনালোকে এই খুৰাজনৰ পৰা শুনি লওক মানে ভঠেলি উৎসৱ কিয় পতা হয়। এইবিলাক বিগ্ৰহ মানে ৰামদিয়া এখন সত্ৰ নগৰী। এই সত্ৰ নগৰীত 27খন সত্ৰ আছে। এই 27খন সত্ৰৰ 18খন সত্ৰৰ বিগ্ৰহ ইয়ালৈ লৈ আহে বহাগৰ 6 তাৰিখে। ইয়াৰ কাৰণটো হ'ল যে মাধৱদেৱ ইয়াত 6 মাহ কাল ইয়াত বাহাৰ পাতি আছিল। বাহাৰ মানে হ'ল ইয়াত তাৰমানে ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰ কৰোঁতে ইয়াত ৰামদিয়া অঞ্চলৰ যিবিলাক সত্ৰসমূহ আছিল, সেই সত্ৰসমূহৰ ভকতবৃন্দক শিষ্যভাৱে লৈ তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল। মাধৱদেৱ যেতিয়া 6 মাহৰ অন্তত ইয়াৰ পৰা ভটিয়াই যাব লগা হ'ল, অৰ্থাৎ কোচবিহাৰলৈ যাব লগা হ'ল, তেতিয়া এই সত্ৰৰ ভকতবৃন্দই এই ভঠেলি খোলাত একত্ৰিত হৈ মাধৱদেৱক বহাগৰ 6 তাৰিখে বিদায় দিছিল। অৰ্থাৎ সেইদিনাখন ইয়াৰ পৰা তেওঁ ভটিয়াই গৈছিল। এই ভটিয়াই যোৱাৰ কাৰণে তেতিয়াৰ পৰা ভঠেলি উৎসৱ হিচাপে পৰিচালিত হৈ আছে। আৰ্জলা মানুহ সুধিলে মই সুধি নাকো, এটা কথাই ক'ব। চ' নৱদা ক্লিপটো মই লগাই দিছোঁ আৰু নজনা কথা এটা জানিলোঁ আৰু ভাল লাগিছে। আৰু ইফালে আনন্দ মেলাটো সৰু ল'ৰা ছোৱালীবিলাক পূৰা এনজয় কৰিছে। আমাৰ আৰু এইবোৰ দিন নাই দিয়া। বাহিৰত ওলাই আহিলোঁ আৰু মানে এতিয়া আৰু বিশেষ দেখা নাথাকোঁ, দেখালৈ বহুত আৰু কিবা ৰৈ যাব পাৰে। তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, তেনেহ'লে বাই বাই।